নগাঁও জিলাবাসীৰ বাবে এটি ভাল খবৰ হয় সুখবৰ নগাঁও জিলাবাসীৰ বাবে এটি সুখবৰ আপুনি ই ৰিক্সা কিনিম বুলি ভাবিছে নেকি যদি আপুনি ডাউন পেমেণ্টত ই ৰিক্সা কিনিব বিচাৰে স্ক্ৰীনত দিয়া কণ্টেক্ট নম্বৰত এতিয়াই যোগাযোগ কৰক ডাউন পেমেণ্ট মাত্ৰ 40,000 পৰা 45,000 টকা লৈ আহক আৰু ঘৰলৈ লৈ যাওক ই ৰিক্সা এই ৰিক্সাত থাকিব 1200 ৱাটৰ মটৰ 12 মাহৰ ৱাৰেণ্টিৰ সৈতে কণ্ট্ৰলাৰ থাকিব 1200 ৱাটৰ 12 মাহৰ ৱাৰেণ্টিৰ সৈতে চাৰ্জাৰ থাকিব 24 মাহৰ ৱাৰেণ্টিৰ সৈতে আৰু উন্নত মানৰ বেটাৰী থাকিব 160 এম্পিয়াৰৰ বেটাৰী থাকিব ফাইনেন্সত ল'ব পাৰিব আপুনি ই ৰিক্সা আপোনাৰ কাৰণে আছে দুৰ্গা পূজাৰ বাম্পাৰ ডিছকাউণ্ট মাত্ৰ 40,000 টকা লৈ আহিলে ঘৰত লৈ যাব পাৰিব ই ৰিক্সা হয় নগাঁও জিলাৰ কঠীয়াতলিৰ চিংৰাপতিত নতুনকৈ মুকলি হৈছে ই ৰিক্সা ডিলাৰ মাত্ৰ 40,000 পৰা 45,000 টকা লৈ আহিলে ঘৰত লৈ যাব পাৰিব ই ৰিক্সা আপুনি যদি ই ৰিক্সা ল'ব বিচাৰে স্ক্ৰীনত দিয়া কণ্টেক্ট নম্বৰত এতিয়াই যোগাযোগ কৰক নগাঁও জিলাৰ মানুহে যোগাযোগ কৰিব ধন্যবাদ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নমস্কাৰ ইয়া চাওক এইটো আমাৰ মুভিষ্টনৰ ইকো ফ্লেক্সি হয় ইয়া চাওক আৰু এইটো আপোনাৰ ডাউন পেমেণ্ট আপুনি মাত্ৰ 40,000 পৰা 45,000 টকা লৈ আহিলে আপুনি ঘৰত লৈ যাব পাৰিব এইটো ই ৰিক্সা বহুত ভাল কোৱালিটি হয় এইটো আমাৰ বেষ্ট চেলিং হৈ আছে বহুত চেল হৈ আছে আৰু বেটাৰী আছে 160 এম্পিয়াৰৰ আপোনাৰ ইষ্টমেণ্টৰ বেটাৰী আছে ইয়াত চাওক ইষ্টমেণ্টৰ বেটাৰী আৰামছে আপোনাৰ 1.5 দিন আৰামছে যাব আপুনি এবাৰ চাৰ্জ কৰিলে আপুনি 1.5 দিন 120 কিলোমিটাৰ পৰ্যন্ত আপোনাৰ দৌৰিব 120 কিলোমিটাৰ আৰামছে দৌৰিব ইয়াত চব ফ্লেক্সি হয় পিছফালে ডলাত উঠাই যায় ইয়াত চব দেখাই দিছোঁ ইয়াত আপোনালোকে যিকোনো বস্তু লৈ যাব পাৰিব গাড়ীত যি মটৰ লগোৱা আছে এইটো 1200 ৱাটৰ মটৰ হয় কোনো ধৰণৰ প্ৰব্লেম নাই আৰু 40 কিলোমিটাৰ স্পীডত দৌৰিব এইটো গাড়ীৰ কণ্ট্ৰলাৰটো আপোনালোকক দেখুৱাই আছোঁ ইয়াত চাওক কণ্ট্ৰলাৰ 1200 ৱাটৰ কণ্ট্ৰলাৰ এইটো কণ্ট্ৰলাৰৰ আপোনাৰ 12 মাহৰ ৱাৰেণ্টি থাকিব এইটো কণ্ট্ৰলাৰৰ এইটো চাৰ্জাৰ হয় 1200 ৱাটৰ চাৰ্জাৰ হয় স্পীড চাৰ্জ কেইটা হুইলছ কেইটা বহুত ডাঙৰ বেলেগ টমটমতকৈ আমাৰ টমটমৰ হুইলছ কেইটা বহুত ডাঙৰ আৰু চকাও ডাঙৰ আৰু ওখ আছে ইয়াত চাওক আমাৰ কোম্পানীৰ মুভিষ্টন কোম্পানীৰ বহুত ধৰণৰ কালাৰৰ গাড়ী আছে আপোনাৰ যিকোনো কালাৰ পচন্দ কৰি আমাক জনাব সেইটো কালাৰৰ গাড়ী আপুনি পাই যাব আৰু আমাৰ ডিলাৰত আহিব বিচাৰিলে নগাঁও জিলাৰ কঠীয়াতলিৰ চিংৰাপতিত আমাৰ ডিলাৰ যদি আপুনি আহিব বিচাৰে আমাৰ ডিলাৰত যদি আপুনি ভিজিট কৰিব বিচাৰে আহিব পাৰে আৰু যদি অধিক ইনফৰমেশ্যন জানিব বিচাৰে তলত স্ক্ৰীনত কণ্টেক্ট নম্বৰ দিয়া আছে যোগাযোগ কৰিব অনলি নগাঁও ডিষ্ট্ৰিক্টতহে আমি ফাইনেন্স কৰোঁ অনলি নগাঁও ডিষ্ট্ৰিক্টৰ মানুহে আমাৰ লগত যোগাযোগ কৰিব ধন্যবাদ